हेलो गाइस गुड मर्निंग आज हल 22 জানুৱাৰী तो आज दिन बहुत ভাল লাগি আছে যেহেতু राम मंदिर आज हेरी करिब तो बहुत आनंद हो আছে बहुत ভাল লাগি আছে तो मैं घरते এতিয়া গা পা ধুলো গা পা ধুই ধূপ চাকি জ্বলালো মন্দিৰত बहुत এটা ভাল লাগি আছে আজি দিনটোত তো মই দিনটো আজি কি কৰো কি নকৰো আপোনালোকে চাই থাকিব তো চাই থাকক মোৰ ভিডিঅ'টো পুৰা কমপ্লিট কৰি কেনে আৰু জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে কতটো যাব নোৱাৰে যেহেতু বেবী আছে ইয়া ঠাণ্ডা বহুত পৰিছে হয়নে ঠাণ্ডা পৰিছে না ঠাণ্ডা পৰিছে বহুত কতো যাব নোৱাৰো ঘৰতে আছো আজি 6 মাহ 7 মাহৰ পৰা ঘৰতে সোমাই আছো কতো যাবও পৰা নাই আৰু যেহেতু বাহিৰ নগলেও কি ঘৰটো মানুহ ফূৰ্তি কৰিব পাৰে ঘৰটো মানুহ আনন্দ কৰিব পাৰে নিজৰ ওপৰত কথা তো ঘৰতে আজি দিনটো কি কৰো কি নকৰো গুদলিলৈকে চাকি জ্বলাম তাৰ পিছত এতিয়া খিচিৰি অলপ বনাম আজি যেহেতু নিৰামিষে খাম মাছ মাংস হেৰি নকৰো নিৰামিষে খাম তো চাই থাকিব খিচিৰি বনাম পনীৰ অলপমান বনাম তো কি কৰো কি নকৰো দিনটোলৈ চাই থাকিব আৰু তাই মোবাইল দেখিলে একদম মানে পাগলে হৈ যায় একদম মোবাইলটো টানিব খুজিব চাব দেই ইয়া जय श्री राम को दिया जय श्री राम जय श्री राम जय श्री राम को दिया जय श्री राम जय श्री राम जय श्री राम तो চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকে পুৰা ভিডিঅ'টো কমপ্লিট কৰি চাই থাকিব কৈ দিয়া হাই কৈ দিয়া তো ঠিক আছে মাজতে কিবা কথা কোৱা ভুল কৰিলো যদি ক্ষমা কৰি দিব আৰু যেহেতু ফাৰ্ষ্ট ভিডিঅ' বনাইছো আজি ব্লগটো ইমান এটা এক্সপিৰিয়েঞ্চটো নাই ভিডিঅ' বনোৱা তো আজি राम मंदिर हेरी करिब जेहेतु एकाने मैं भाविलो भिडिओटोके बनाइलो घर थाकी मनो मैं कि करो आज दिन आज एक हिसाब कब गले देवाली है बहुत आनंद लगिसे विशेष एक नाजानो जिखिनि जानो সেইখিনি মানে কৈছো আৰু ভাল লাগিছে আৰু কিবা এটা মনটো বহুত ভাল লাগিছে আৰু চাকি তাকি জ্বলাম গধূলি লাইট সেট ফিটিং কৰিম অলপমান দুৱামুখতে তো চাই থাকিব বাই বাই আৰু এজনী ইয়া বহি আছে এই মাত্ৰ শুই উঠিছে 10টা বাজিলে এই মাত্ৰ শুই উঠিছে খাব দিব লাগে বোলে ভোক লাগিছে বোলে ভোক কি খাবা এতিয়া জীবনে চাইটা তো ঠিক আছে গুৰুলি চাকি জ্বলাব লাগিব মোৰ লগত ঠিক আছে এতিয়া ভিডিঅ'টো কমপ্লিট কৰি চাই থাকিব আৰু বাই বাই হোৱা নাই গৈ আছোঁ ফাইনেলি এতিয়া খিচিৰি বনোৱা হৈ গ'ল তো ভাবিলোঁ অলপমান খাই লওঁ ভোকো লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো চাই থাকক এইখিনি খিচিৰি চিম্পুলকৈ বনাইছোঁ এইটো বন্ধাকবি গাজৰ তিয়হ পনীৰ দি কিনে অলপমান ভাজি বনাইছোঁ তাৰপিছতে এইফালে এইটো বিলাহী টপ তাই খাই আছে ইয়া খাই লওঁ আচলতে মই ভিডিঅ'টো মিউট কৰি দিয়া কাৰণটো এইটোৱে বাহিৰত যেহেতু কাম চলি আছে তো টিঙৰ আৱাজ বহুত ওলাই আছে মই আৰু নেক্সট এটা ভিডিঅ' বনাব ইচ্ছা নগ'লে কাৰণে ভইচ অভাৰকে দি দিম বুলি ভাবিলোঁ ভিডিঅ'টোত মই এইখিনি কথাই কৈছোঁ যে আগতে মোৰ এটা ইউটিউব চেনেল আছিলে মোৰ আগৰ মোবাইলটোত তো মই পাছপৰ্টটো তাৰমানে ছেভ কৰি থ'ব পাহৰি থাকিলোঁ ছেভ কৰি থ'ব পাহৰাৰ কাৰণে মই সেইটো ইউটিউব চেনেলটো মই এইটো মোবাইলত খুলিব নোৱাৰিলোঁ তো সেইকাৰণে মই ভাবিলোঁ যে আপোনালোককো জনাই দিওঁ মই এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় শোভা বৰগোহাঁই বুলি তো আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু মোৰ শোভা বৰগোহাঁই চেনেলটো যাতে আপোনালোকে ছাপোৰ্ট কৰিব মই যাতে ভিডিঅ'বোৰ দিব পাৰোঁ তাকে সেইখিনি কথাই আৰু ভিডিঅ'ত ক'লোঁ আৰু যোৱা 25 তাৰিখে মোৰ সৰু ছোৱালীজনীৰ অন্নপ্ৰসন আহি আছে যিহেতু মই তাৰে অলপমান ব্লগ বনাম আপোনালোকে চাব বুলি আশা ৰাখিলোঁ চাই ভাল পাব বুলি আশা ৰাখিলোঁ তো এতিয়া ভিডিঅ'টো চাই থাকিব কমপ্লিট কৰি মইনো কি কৰোঁ গধূলিলৈকে তো এতিয়া বাই আৰু এটা কথা মোৰ যদি ভিডিঅ'টোত কিবা কথা কোৱাত ভুল হৈছে বা মোক ক্ষমা কৰি দিব পাৰিলে শুধৰাই দিব এইটো ভুল হৈছে বুলি মই ভুলটো ক'লেও মই বেয়া নাপাওঁ আপোনালোকে জনাই দিব ভিডিঅ'টো কিবা যদি ভুল কৈ পাইছোঁ তো এতিয়ালৈ বাই চাই থাকোঁ মই বাহিৰৰ পৰা কাপোৰখিনি আনিলোঁ মই বোলো জাপিয়ে থৈ দিওঁ তাই উঠিলে আৰু জাপিবই নোৱাৰিম এতিয়া সন্ধিয়া হৈছে যিহেতু মই মন্দিৰত যাম মেখেলা চাদৰ এযোৰ জানো নিপিন্ধিলে হ'ব মেখেলা চাদৰ এযোৰ ওলাই ল'লোঁ মন্দিৰ যাবৰ কাৰণে এইযোৰে মন্দিৰ গ'লে মই মেখেলা চাদৰে পিন্ধি যাব পাৰোঁ ঘৰত যেনেকৈ নাথাকোঁ তো ভাল লাগে মেখেলা চাদৰযোৰ পিন্ধিলে কিবা এটা তো মই এতিয়া মন্দিৰ ওলাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো কমপ্লিট কৰি
এতিয়া মই মন্দিৰত আহি পালোঁ। আমাৰ ওচৰতে কৃষ্ণ মন্দিৰ হয় এইটো। তো ৰামৰ উপলক্ষে আপোনাৰ এইখিনি চাকি গছ জ্বলাইছে মানুহবিলাকে। ইয়াতে সেৱা এটা ল'লোঁ। সেৱা লৈ মেলি ঘৰত যাম আৰু এতিয়া ৰাতিলৈ খিচিৰি বনাব, খিচিৰি খাব আহিম আৰু। তো ভিডিঅ' কৰি দিয়া মানুহ নাই বাৰু মোৰ কোনো। তো এইখিনিকে দেখালোঁ আপোনালোকক। আজি মই মিছৰ পৰা এটা অৰ্ডাৰ হাতত পালোঁ। অৰ্ডাৰ দিছিলোঁ আজি 10 দিনমানেই হ'ল মিছৰ পৰা। বহুত টাইম লাগে দেই মিছৰ পৰা অৰ্ডাৰবিলাক আহিলে। তো এইটো আহিছে, মই চাওঁ ৰ'বচোন খুলি। এইটো ওলাইছে এইবিধ ডাঙৰি নেকি, ডাঙৰি 500 টকা লৈছে। 3টা পিচ আহিছে। খুলি কেনে চাওঁ ৰ'বচোন। 3টা পিছত 500 টকা। ঠিকে আছে। মই সেইদিনাখন বিশালৰ পৰা 2টা আনিছোঁ। 2টাতে আপোনাৰ 250 টকাকৈ পৰিছে। কাপোৰটো ভালে আহিছে, কিন্তু চাইজটো সৰু হৈ গ'ল অলপমান। 9 to 12 মান্থৰ দিছিলোঁ, কিন্তু সৰুহে আহিছে। আৰু অলপমান ডাঙৰ এক্সচেঞ্জ কৰিব লাগিব পায়। হাই, আজি হৈছে নেক্সট ডে'। কালি মই ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ, যিহেতু জানেই ন, বাচ্ছা থাকিলে আপোনাৰ বহুত অসুবিধা হয়। ভিডিঅ' কৰাটো সম্ভৱেই নহয় দিয়কচোন। তথাপিও আৰু মই কিনো খালী সময়খিনি কি কৰিম বুলি ভাবি কেনে ভিডিঅ'টো বনোৱা আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ'সমূহ আহিলে আপোনালোকে পায়। তো এতিয়ালৈ বাই বাই। এইফালে খেলি আছে, খেলি আছে তুমি। বাই বাই কৈ দিয়া। বাই। তাই এতিয়া শুব টাইম হৈছে, সেইকাৰণে শুব। চকু জলজলীয়া হৈ আছে। তাই এতিয়া শুৱাই দিছোঁ। তো নেক্সট এটা ভিডিঅ'লৈ আকৌ লগ পাই আছোঁ। বাই বাই।